নমস্কাৰ বন্ধুসকল, আজি কথা পাতিম আপুনি অনলাইন শ্বপিং কৰি থোৱা বস্তু এটা অৰ্ডাৰ কেনেকৈ আপুনি কেনসেল কৰিব। আপুনি অৰ্ডাৰ কৰা বস্তু এটা কেনসেল কৰিব লাগে, ধৰক আপোনাৰ পছন্দ হোৱা নাই বা আপোনাৰ ভাল লগা নাই বা আপোনাৰ বাই মিষ্টেক অৰ্ডাৰ হৈ গৈছে, তো আপুনি কেনসেল কেনেকৈ কৰিব তো মই এই ভিডিঅ'টোৰ যোগেদি আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম। আপুনি আমাজনৰ এপছত ক্লিক কৰিব, যেটো আমাজনৰ পৰা য'ৰ পৰা আপুনি অৰ্ডাৰ কৰিছে। তাৰপিছত আপুনি তিনিটা ডট দেখিছে, ইয়াতে ক্লিক কৰিব। তাৰপিছত আপুনি ইয়ৰ অৰ্ডাৰত ক্লিক কৰিব। ইয়ৰ অৰ্ডাৰত ক্লিক কৰাৰ পিছত আপুনি যেটো অৰ্ডাৰ কৰি থৈছিলে সেই বস্তুটো আপোনাৰ সন্মুখত আহি যাব। দেখিছে ফ্ৰেণ্ডছ, এৰাইভেল মাৰ্চৰ 12 তাৰিখ মোক ডেলিভাৰী ডিছপাচ দিয়াৰ কথা আছে ফ্ৰেণ্ডছ। তো মোৰ বস্তুটো ভাল লগা নাই বা দাম বেছি হৈছে বা এনিথিং কিবা মোৰ ৰিজন আছে, তো আপুনি ইয়াতে কেনসেল আইটেমত ক্লিক কৰিব ফ্ৰেণ্ডছ। ইয়াতে কেনসেল আইটেমত ক্লিক কৰাৰ লগে লগে আপোনাক মই লাইভ দেখুৱাইছোঁ, আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। এনেকুৱাকৈ অহাৰ পিছত আপুনি কেনসেলেশ্যন ৰিজন আপুনি লিখিব পাৰে, অপশ্যনেল আছে, আপুনি দিবও পাৰে নিদিবও পাৰে। কিহৰ কাৰণে আপুনি মানে বস্তুটো ৰিটাৰ্ণ কৰি আছে, কেনসেল কৰি আছে, বস্তু ৰিটাৰ্ণ নহয়, সৰি কেনসেল কৰি আছে। তো ইয়াতে আপুনি অপশ্যনেল আছে, যিহেতু মই নিদিওঁ একো। সো ফ্ৰেণ্ডছ, আপুনি কেনসেল ইয়ৰ আইটেম, মই কেনসেলত ক্লিক কৰিছোঁ। কেনসেলত ক্লিক কৰাৰ লগে লগে দেখিছে আপুনি ইয়ৰ অৰ্ডাৰ হেজ বিন কেনসেলেড ছাকচেছফুলি ফ্ৰেণ্ডছ। ঠিক আছে, তো এনেকুৱা ধৰণে আপুনি নিজৰ অৰ্ডাৰবোৰ আপুনি কেনসেল কৰিবও পাৰে ফ্ৰেণ্ডছ। তো আশা কৰিছোঁ আপুনি নিজৰ অৰ্ডাৰ কেনেকৈ কেনসেল কৰিব এই ভিডিঅ'টোৰ যোগেদি আপুনি শিকি গৈছে। এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ লৈ মই আপোনালোকৰ সন্মুখলৈ আহি থাকিম ফ্ৰেণ্ডছ। যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, বেছি বেছি লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। অল দ্য বেষ্ট, নেক্সট ভিডিঅ'টো